হাই হেল্ল' নমস্কাৰ, কেনেকুৱা লাগিছে মোক? নমস্কাৰ বন্ধুসকল, সকলোৱে খবৰ ভাল নহয় চাগে। এতিয়া আমি ওলাই আছোঁ এয়া ফুৰিবলৈ এপাক। গতিকে এয়া গাড়ীত আহি আছোঁ আৰু লগত আছে ভাইটি। গতিকে আমি এনেও দিনটোত ঘৰত থাকি থাকি আমনি লাগিছে, আজি এপাক ওলাই আহিলোঁ। আৰু মোৰ এতিয়া মোৰ চেহেৰাটো দেখিবলগীয়া ৰঙৰ নিচিনা হৈ গৈছে আৰু কি ক'ম আৰু। এয়া আমি আহি আছোঁ। আমি এতিয়া গৈ শেষতে ক'ম আপোনালোকক আমি ক'ত গৈছোঁ, কি কৰিছোঁ, ক'লৈ আহিছোঁ। এতিয়া কি সুন্দৰ ৰাস্তা। এইটো হৈছে আপোনাৰ যোৰহাটৰ লাদেইগড় ৰাস্তা। গতিকে আমি লাদেইগড় হৈ পেলাই মানে এনেকুৱাকৈ আৰু ওলাই আহিলোঁ। নিজা ন কি ধুনীয়া, গোটেই পৰিৱেশটো বহুত ধুনীয়া। এইটো মানে আমি আগতেও আহিছোঁ, বহুত ভাল লাগে, কিন্তু আজি আকৌ এবাৰ আহিবলৈ মন গ'ল, ওলাই আহিলোঁ। এই চব গছ গছনিৰ পৰা ধৰি কি নৈ মানে বিলবিলাকো আছে লগতে, মানে দেখিবলৈ বহুত ধুনীয়া। আৰু ভিডিঅ'টো চাই থাকক, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।